ঘৰত তাৰ মানে বঢ়িয়া পিকে থাকিব এতিয়া চাহ খাম বুলি দে দিছি অলপ পিছি দে Hello guys, good morning and welcome to my YouTube channel BK Assamese Music. আজি এটা নতুন ধামাকাদাৰ ভিডিঅ'তে মই আপোনালোকক স্বাগতম জনাইছো আৰু গাইস আজিৰ ভিডিঅ'টো হসাই ধামাকাদাৰ আৱাজ আছে মানে এটা আপোনালোকক হঠাতে সাৰপ্ৰাইজ দিম বুলি ভাবছো মানে এটা আজি ট্ৰিপত যাম আজিৰ পৰাই ট্ৰিপৰ ক'ত যাম কি কথা এইটো ভিডিঅ' বনা নাছিলো আগতে মানে মই ভাবছিলো হঠাতে মানে ভিডিঅ'টো বনাম যে ইনা যাম ইনা ভিডিঅ'টো মানে আপোনালোকক সাৰপ্ৰাইজ দিম এটা আজি বৰ্তমান 3টা বাজি ৰাতিপুৱা আজি মাৰ্চৰ 9 তাৰিখ গাইস আজিৰ পৰা আমি ঝাৰখণ্ড ট্ৰিপত যাম ঝাৰখণ্ড ট্ৰিপত তাতে দেওঘৰৰ সৎসংগ আশ্ৰমত যাম অনুকূল চন্দ্ৰ ঠাকুৰৰ আমাৰ ট্ৰিপটোৰ প্লেনিং বেছি দিন হোৱা 10 দিন মান আগৰ পৰা হৈ আছে মই ভিডিঅ' বনা নাছিলো মানে হঠাতে আপোনালোকক সাৰপ্ৰাইজ দিম বুলি ভাবছো আজি এই দিনটো আহি গেল আজি কাৰণে ভিডিঅ'টো বনাইছো গাইস আৰু এই ট্ৰিপৰ ভিডিঅ' দুটাও আহিব পাৰে তিনটাও আহিব পাৰে মানে যিমান দিন থাকো আৰু আমাৰ প্লেনিং 3 দিনৰ আছে আৰু যেতিয়া ভিডিঅ' বেছি দুটা বা তিনটা ভিডিঅ' হ'ব আপোনালোকে গম পাবই সব এতিয়া ধুনীয়া কৰি মুখখান ধুলো এতিয়া গাছা ধুবা লাগে গাইস মানে আমি 7টা 7:30 মানত আমাৰ ঘৰৰ পৰা যোৱা কথা আছে মোৰ লগত 20 জন মান যাব তাতে বম লাগব ৰ গাইস ধামাকা হবে ঝাৰখণ্ডৰ ট্ৰিপৰ প্ৰত্যেকটা ভিডিঅ' যেতিয়া ভিডিঅ' আহে গাইস প্ৰত্যেকটা ভিডিঅ' আপোনালোকে চাব যিমান পাৰো আপোনালোকক ধুনীয়া কৰি বস্তুবিলাক দেখাব চেষ্টা কৰিম এই বেছি বকিনাটো মানে দেৰি হৈ যাব এই বলক ভিডিঅ'টো আৰম্ভ কৰো গাইস ধুনীয়া কৰি মই গাছা ধুলো এতিয়া মই পুৰা ৰেডি দেখিনা ভাল কৰি পহৰে হনা পুৰা আন্ধাৰ হৈ আছে কিন্তু আমাৰ আগৰ চকটোক লাগি যাব লাগিব তাকে লাগি গাড়ী আহিব আৰু মোৰ লগত এটা ফুৰা যাব আমাৰ গাঁৱৰে ফুৰা এতি মই চক লাগি যাই আছো মানে গাড়ী ৰখি আছে ফোন কৰি আছে যাই পাই লগ পাই আছো গাইস ডক আৰু গাইস গাড়ীত উঠিলো মই আৰু আমি তিনখান ইনোভা গাড়ী লৈ যাম ঝাৰখণ্ডক লাগি তিনখান ইনোভা গাড়ীত 18 জন মানুহ যাম সম্পূৰ্ণ পিছত দুখান ইনোভা গাড়ী আছে দেখিনা আৰু মই উঠি থকা খান মুঠতে 18 জন মানুহ যাম ড্ৰাইভাৰ তিনটা আইতি 21 জন মুঠতে বম লাগব গাইস আৰু যোৱাৰ আগতে চাহ খাও কাৰণ ৰাতিপুৱাই কাপ লাল চাহ খাইছো এতিয়া খাও ভাল কৰি চাহ কাপ আৰু গাইস আমি আহি বঙাইগাঁও পাৰ হলো আৰু ৰাস্তাত খাবাক লাগি আপেল কল কমলা আনা গৈছিল এতিয়া আপেলৰ পৰা ষ্টাৰ্ট কৰো আৰু গাইছে ভৰিখান ইমান বিহেছি মানে দেখছিনা ভৰিখান ভাল কৰি মেল দিবা পাৰা নাই সিটটোৰ কাৰণে আৰু ইফালে বেক চেক আছে দেখছিনা একদম জালা গাইছ দে यार হিংকে যাব লাগিব কষ্ট মষ্ট কৰি यार উপায় নাই আৰু গাইছ আমি ওয়েস্ট বেংগলত প্ৰৱেশ কৰিলো পিছফালে অসমখান এৰি ফেলে আমি ওয়েস্ট বেংগলত প্ৰৱেশ কৰিলো ধুনীয়া কৰি তো গাইস ওয়েস্ট বেংগলত ৰখলো মানে এখন ধাবাৰিতে চাহ পানী খাই লও সব গিটাই আৰু গাইস গাড়ীৰ পৰা সবে অলবা পাল্লি পত্তে মানে কিমান বহি থাকিব আৰু অলপ থিয়াৰি পাল্লি ভাল লাগে দকচোন সব গিলানে এতিয়া ওলাইছি সবে অলপ চাহ খাও চাহ খাই ফেলে আৰু যাব লাগিব গাইস চাই থাকক ভিডিঅ'টো আৰু গাইস ধুনীয়া কৰি চাহ পানী খাই ললো আতে এতিয়া কমলা আৰু আপেল আৰু খাও গাইস তাৰ পিছত ধুনীয়া কৰি আৰু আমাৰ যাত্ৰা আৰম্ভ কৰো অলপ ৰেষ্ট লৈছো ৰকচোন মানে এনি টাইম আহি থাকিব নোৱাৰি না ডাইৰেক্ট মোটামুটি 4 ঘণ্টা
মান আহিলোঁ আৰু মানে ৰেষ্ট লৈছোঁ এতিয়া যাম আৰু গাইজ চাহ বাগান দেখিছি না কি ধুনীয়া নাজাৰা আৰু ৱেষ্ট বেংগলৰ ৰাস্তাত দুয়ো কাষে চাহ বাগান এতিয়ালৈকে চাহ বাগান চেচেই হোৱা নাই ইমান চাহ বাগান তাৰমানে আৰু গাইজ ৱেষ্ট বেংগলৰ এইটো ফৰেষ্ট এৰিয়া বৰ্তমান আমি 40 কিলোমিটাৰমান আহিলোঁৱে কিন্তু ফৰেষ্ট এৰিয়াটো চেচেই হোৱা নাই ইমান ঘন জংঘল দেখছি না আৰু এই এৰিয়াটো দি বোলে ৰাতি সৰু সুৰা গাড়ী নাহে মানে বাঘ হাতী মানে বনৰীয়া জীৱ জন্তু মানে বহুত ওলে বোলে মানে সৰু গাড়ী নাহে ট্ৰাক দিখে নাহে দিয়কচোন আৰু গাইজ ৱেষ্ট বেংগলত বহুত মাকৰ খেতিও কৰে মানুহবিলানে দেখছি না চাৰিওফালে মাকৰ খেতি কেৱল আৰু গাইজ শিলিগুৰিলৈকে আৰু 15 কিলোমিটাৰ আছে তাৰে হাৱেৰ কাষতে এখন ধুনীয়া ধাবা আছে তাতে আমি কিবা অলপ খাই লওঁ নাই কিছুমানে টিফিন আনিছিল টিফিনত ৰুটি তাৰপিছত চব্জি আনিছিল তাৰে খালোঁ কিন্তু আৰু ভোক লাগছি দিয়কচোন গাইজ মানে পাইছি ইমান লং জাৰ্ণি ইমান আৰু এখন ৰুটি দি চলিব মানে কিবা এটা খাই লওঁ তাতে ভাত নাখাওঁ গাইজ ভাত খালে আৰু পেটটো কাম ভাল লাগিব এইটো ৰুটিয়ে খাওঁ কাৰণ ৰুটি পাওঁ যদি চাওঁ ধাবাত যাওঁ ধাবাক লাগি কি হৈ চাওঁ খাই দেখো ভিডিঅ' ভাতটো খাই লওঁ ধুনীয়া কৰি নিৰামিষ ভাত দালি ভাত চব্জি আৰু পাপৰ চাপৰ আছে চবে খায়ে আছে ময়ো খাই লওঁ খাই পেলাই দেখি আছোঁ আৰু গাইজ ভাতটো খাই ল'লোঁ আৰু কিনো কম গাইজ ভকত খাইছোঁ কিন্তু আঞ্জাৰ আকৌ বাদি বুঢ়া নাই দালিয়ে চাব না তৰকাৰীয়ে চাব না পানী লাগছি চব মানে নিৰামিষ ভাত হ'লেও কি ধুনীয়া আঞ্জা বনাব লাগে সদ হ'ব লাগে কিন্তু নাই গাইজ কি ক'ম আৰু গাইজ কিন্তু ভকত খাইছোঁ দিয়কচোন চব বেছি আৰু ভকত উপায় নাই এতিয়া গাইজ অলপ ৰেষ্ট লৈছোঁ মানে কেইটামানে খাব আছে আমাৰ লগত আহা এতিয়া খাই মেলি অলপ জিৰাও আৰু তাৰপিছত আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ শিলিগুৰিলৈকে ইয়াৰ পৰা 15 কিলোমিটাৰ আৰু শিলিগুৰি পাম চাই থাকিব মোৰ ভিডিঅ'টো পূৰা ধামাকা দক আৰু গাইজ আমি শিলিগুৰি পাৰ কৰি এতিয়া কোচবিহাৰ পালোঁ কোচবিহাৰ পাৰ কৰি বিহাৰত সোমাম আৰু গাইজ আৰু গাইজ এটা পেট্ৰল পাম্পত ৰখিলোঁ মানে এতিয়া তেল ভৰাব আৰু আমিও বাথৰুম গ'লোঁ আৰু অলপ ফ্ৰেছ হৈ ল'লোঁ গাইজ মুখ চুখ ধুলোঁ আৰু গাইজ ভয়ংকৰ কষ্ট হৈছে গাড়ীত বহি থকাটো এনি টাইম দিনটো বহি থকাটো ধেমালি কথা নহয় 21 ঘণ্টা আমাৰ নলবাৰীৰ পৰাই য'ত যাম 21 ঘণ্টা মানে দেওঘৰ আমাৰ অনুকূল আশ্ৰম দেওঘৰৰ অনুকূল আশ্ৰম আমাৰ 21 ঘণ্টা নলবাৰীৰ পৰা ধেমালি নহয় গাইজ এনি টাইম গাড়ীত বহি থকাটো বাপৰে বিহে গৈছে গাইজ কি ক'ম আৰু গাইজ এতিয়া লাহে কৰি বিহাৰ পাম বিহাৰত আমি সোমাম আৰু এতিয়া গধূলি 6টা বাজিল বেছি ৰাতি নহওঁতে বিহাৰখন পাৰ কৰিব পাৰিলে কথা নাই মানে বিহাৰখন ৰিক্স তাৰমানে ৰাতি বিহাৰত জাৰ্ণি কৰাটো বাইক হওক বা গাড়ী লৈ হওক মানে ৰিক্স বহুত ৰিক্স বিহাৰত গাড়ী চলাটো ৰাতি বিহাৰখন কিবা কৰি পাৰ কৰিব পাৰিলে ভাল আছিল গাইজ ইমান যাব পাৰোঁ চাওঁ আৰু আমিতো পূৰা আজি দেওঘৰৰ অনুকূল আশ্ৰমক লেগিয়ে যাব চেষ্টা কৰোঁ কিন্তু নললিয়াৰ বিহাৰখন পাৰ কৰি ক'ৰবাত থাকিব লাগিব এতিয়া কিবা হয় চাই থাকিবচোন ভিডিঅ'টো দক লগে লগে বিহাৰত গৈছোঁ গাইজ এতিয়া বিহাৰত সোমোৱাৰ লগে লগে অলপ চাহ পানী খাই লওঁ মানে একদম কেম্বা লাগছে গাছা গধূলি চাহ খনা ঘৰত
এতিয়া চাহটো খাই লওঁ তাৰপিছত আৰু যাত্ৰা আৰম্ভ কৰিম বিহাৰৰ ৰসমলাই বহুত বোলে পপুলাৰ হৈ গাইছ চাহৰ লগত ৰসমলাই চবে অৰ্ডাৰ কৰিলে খাই চাওঁ আৰু কেনাই লাগি আৰু গাইছ আমাৰ মানুহকেইটা আহিলে চব হোটেল হওক ধাবা হওক পুৰা ভৰ্তি হৈ যায় চবে চক খাই যায় গাইছ কি হ'ব দেখিছিনে হোটেলখনত জাগা নোহোৱা হৈ গৈছে চব আমাৰ মানুহকেইটা বহি গৈছে পুৰা আৰু গাইছ ধুনীয়া কৰি চাহটো খাই লওঁ চাহটো খাই লৈ দেখাইছোঁ আৰু গাইছ চাহ পানী খাই ধুনীয়া কৰি এতিয়া আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব পুৰা মানে কি ক'ম মই বিউটি ইমান বহিম আৰু হ'ল বুলি গাড়ী আৰু মোৰ পিছফালে দেখছি এইটো ৰাম মন্দিৰ আৰু গাইছ ৰাতি বিহাৰৰ ৰাস্তাগিলানি দি যাব একদম ভয় লাগে মানে ৰাস্তাতে বোলে কিবা ডকাইত চকাইত ৰখি থাকে কিবাখিনি গাড়ী চাড়ী আগৰে বহুত কথা শুনছোঁ আৰু সেইকাৰণে কিবা কৰি বিহাৰখন পাৰ কৰিব পাৰিলে ভাল আছিলে গাইছ একদম গাইছ ভয় লগা কোনো মানুহ চানুহ নাথাকে একদম দেখছি না নিৰল নিস্তব্ধ জেগা একদম মানুহ চানুহ এটাও নাই দেখাত আৰু গাইছ দেওঘৰৰ সৎসংগ আশ্ৰমকলৈকে আৰু 3-3.5 ঘণ্টামানৰ বাট আছে গাইছ এতিয়া 12টা বাজিল মোটামুটি 3-3:30 মানত যাই পাম ৰাতিপুৱা এতিয়া এখন ধাবাত ৰখিলোঁ এই ধাবাত কিছুমানে ৰুটি খালা কিছুমানে ভাত খালা কিন্তু গাইছ মই একো নাখালোঁ মানে খালি লাল চাহ একাপ খাইছোঁ মানে পেটটো একদম বেয়া গাইছ মানে নাখালোঁ আৰু গাইছ এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ এতিয়া তাতে আশ্ৰমত যাই ধুনীয়া কৰি ৰুম লওঁ ৰুমত তাতে শুই যাওঁ গাইছ একদম ভাগাত ধৰছি আৰু কালি পুৰা সৎসংগ আশ্ৰমৰ পৰাই লগ পাব গাইছ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কৰি থৈ দিব আৰু যদি কোনোবাই নতুন কৰি আছিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা আশা আজিকালি দিছোঁ ধন্যবাদ জয় আই অসম